বিহুৰ ভিডিঅ'টোতো চাগে চাইছিলে বলক আজি তাৰ বিহাইণ্ড দ্য চিন দেখুৱাও ভিডিঅ'টোৰ কাৰণে যি লেম্পটো লাগিছিলে লেম্পটো মোৰ আগতে প্ৰথমতে আটাইকেইটা এটা ভিডিঅ' কৰি লৈছে লেম্পটোৰ সৈতে আৰু তাৰপিছত মই আহিছিলোঁ বা এগৰাকী ঘৰত বা মানে একচুৱেলি আমাৰ ককা হয় আৰু মোক অকণমান শালখন কেনেকৈ চলাই দেখুৱাই দিছিলে শালৰ চিনটো হৈ গ'ল এইবাৰ হৈছে চেনাইক গামোচাখন যে দিবলৈ ঘৰৰ পৰা ওলাই আহোঁ সেইটো চিন এইকেইটা চিনত অৱশ্যে বেছি টাইম লগা নাই এবাৰ দুবাৰতে হৈ গৈছে আৰু ইয়াতে মই চিৰিয়েলৰ কথা কৈ আছিলোঁ আৰু এয়া হৈছে চেনাইক গামোচা দিয়া চিনটো এইটোতো বহুত টাইম গৈছে মোৰ এয়া দেখিছেনে হাঁহি উঠি যায় মানে এই ভিডিঅ'টো কৰাৰ সময়ত মোৰ সন্মুখত মোৰ তিনিজনী বা আছিলে লগতে এইখন ঘৰৰ মানুহখিনিও থিয় হৈ আছিলে গাঁৱৰ অকণমানো থিয় হৈ আছিলে মোৰ লাজ লাগে বহুত লাজ লাগে যিখন ঘৰত কৰিছিলোঁ ভিডিঅ'টো সেইখন ঘৰৰ মানুহখিনি যে ইমান মৰমীয়াল বাকী কিউএনএ ভিডিঅ' অতি সোনকালে আহিছে মানে মোৰ ভিডিঅ'টো বনোৱা হৈ গৈছে অকণমান এডিট কৰিবলৈ বাকী আছে সেইটো দি দিম অতি সোনকালে বেছিভাগ প্ৰশ্ন সেয়ে আহিছে তোমাৰ ঘৰ ক'ত আৰু তুমি কোন ক্লাছত পঢ়ি আছা গতিকে আটাইখিনি উত্তৰ দিম জমনি কৰি বনাই আছো আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ এই ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বাই বাই ধন্যবাদ দেই